চাওক জনজাতিকৰণৰ বিষয়টো বিশেষকৈ উজনি অসমৰ আমি আদিম ভূমিপুত্ৰ হিচাপে মটক আৰু মৰাণ এই দুটা জনগোষ্ঠীৰ ইতিহাস জড়িত এটা জনগোষ্ঠী আৰু এই দুটা জনগোষ্ঠীয়ে বিশেষকৈ জনজাতিকৰণৰ নামত বিভিন্ন সময়ত আমি আপোনালোকে দেখিছে আমি ৰাজপথত আমি আন্দোলন কৰিবলগীয়া হৈছে আমি এজিপি চৰকাৰকো আমি গালি দিব লাগিব আমি কংগ্ৰেছ চৰকাৰকো গালি দিব লাগিব একে প্ৰতিশ্ৰুতি আৰু বৰ্তমান থকা শাসনত থকা এখন বিজেপি চৰকাৰকো আমি গালি দিব লাগিব আমি অকৰা মটক আমি অকৰা মৰাণ আমাক জনজাতিকৰণ লাগে ক'ৰ পৰা আনি দিব বৰ্তমান মুখ্যমন্ত্ৰীয়ে দায়িত্ব ল'ব লাগিব আৰু কি ফৰ্মুলা দিব তেখেতে ক'ব লাগিব তেখেতে বৰ্তমান গাড়ীত বহি আছে তেখেতে আমাক তেওঁৰ সেই সুবিধাখিনি কৰি দিব লাগিব আমি একো নাজানো আমি চিধা চিধি কথা আমি খালুং বুলি ক'লে খালুং হুলুং বুলি ক'লে হুলুং লাগে বুলি ক'লে লাগে আমি অকৰা মটক আমি অকৰা মৰাণ ক'ৰ পৰা আনি দিয়ে আমি নাজানো আমি মংগল গ্ৰহৰ পৰা আনি দিয়ে জনজাতিকৰণ ক'ৰবাত বেলেগ গ্ৰহৰ পৰা আনি দিয়ে জনজাতিকৰণ আমি একো নাজানো আমাক জনজাতিকৰণ লাগিবই নহ'লে প্ৰতিবাদ চলি থাকিব অস্থিৰ হ'ব উজনি অসম চিধা কথা তিনিচুকীয়া অস্থিৰ হ'ব ডিব্ৰুগড় অস্থিৰ হ'ব আমি একো নাজানো ধন্যবাদ